এই যুদ্ধখন আৰম্ভ কৰিছিল ইজৰাইল আৰু আমেৰিকাই আৰু শেষ কৰিব ইৰাণ। এই বিমানখন নিৰ্মাণ যি খৰচ হয়, এখন বিমান নিৰ্মাণ কৰিবলৈ খৰচ হয় প্ৰায় $100 মিলিয়ন। আপুনি কল্পনা কৰক, ভাৰতীয় টকাৰ হিচাপত 9,000 পৰা 10,000 কোটি টকা বৰ্তমানৰ। কিন্তু আমেৰিকাই এই বিমানখনক লৈ যি দম্ভ কৰি আহিছিল, সেই দম্ভ চূৰ্ণ কৰিবলৈ সক্ষম হৈছে ইৰাণ। কেনেকৈ? নমস্কাৰ। ইজৰাইল আৰু ইৰাণৰ যুদ্ধ এক বিশেষ পৰ্যায়ত গৈ পেলাই উপনীত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে চিজফায়াৰ ঘোষণা কৰাৰ পাছতো বৰ্তমান ইৰাণৰ সুপ্ৰিম লিডাৰ মুস্তাফা খামেনেই এই কথা বাৰে বাৰে অগ্ৰাহ্য কৰি আহিছে। এটা মূল কথা হ'ল, যুদ্ধখন আৰম্ভ কৰিছিল আমেৰিকা আৰু ইজৰাইলৰ হত্যাকাৰী নেতানিয়াহুৱে। ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ খামেনেইক হত্যা কৰাৰ পৰা আৰম্ভ কৰি স্কুলৰ সেই কণ কণ শিশুসকলক হত্যা কৰালৈ তেওঁলোকে যেনেকৈ হত্যাযজ্ঞ আৰম্ভ কৰিছিল, তেওঁলোকৰ এই হত্যাযজ্ঞ এতিয়ালৈকে আৰম্ভ হৈ আছে। কিন্তু তেওঁলোকে যদিও এই হত্যাযজ্ঞ আৰম্ভ কৰিছে, ইৰাণে তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে। ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰি পেলাই সমগ্ৰ বিশ্বৰে ডিঙিটো টিপি ধৰাৰ নিচিনা এটা অৱস্থালৈ পৰিণত কৰিছে মধ্যপ্ৰাচ্যত, লগতে সমগ্ৰ বিশ্বতে। এতিয়া মূল কথা হ'ল, আজি আমি ভিডিঅ'ত আলোচনা কৰিম অত বছৰে আমেৰিকাই অহংকাৰ কৰি অহা F-35 জেটখনক তেওঁলোকে যি বাৰে বাৰে দাবী কৰিছিল যে এই বিমানখনক যুদ্ধক্ষেত্ৰত কোনেও দেখা নাপায়, এটা ভূতৰ নিচিনা কাম কৰে, সেই জেট বিমানখনক ইৰাণে এখনৰ পাছত এখন কেনেকৈ ধ্বংসস্তূপত পৰিণত কৰিবলৈ সক্ষম হৈছে। প্ৰথমে জানো হওক যে F-35 জেট ফাইটাৰ বিমানখন আচলতে কি। তো এই বিমানখনক দাবী কৰিছিল যে আমেৰিকাই এই যিখন বিমান আছে, এই বিমানখনক অদৃশ্য বিমান বুলি কোৱা হয়, অদৃশ্য জেট বুলি কোৱা হয়, এটা ভূতৰ লগত তুলনা কৰিছিল। যেতিয়া নেকি এই যুদ্ধ বিমানখন যুদ্ধক্ষেত্ৰত অৱতৰণ কৰে, তেতিয়া শত্ৰুপক্ষে ইয়াৰ অৱস্থিতি নিৰ্ণয় কৰিব নোৱাৰে। তেতিয়াহ'লে আপুনি কল্পনা কৰক, এই যুদ্ধ বিমানখনে কিমান পৰ্যায়ত গৈ পেলাই ক্ষতি কৰিবলৈ সক্ষম হ'ব বিৰোধী পক্ষক বা শত্ৰুপক্ষক। অৰ্থাৎ এই বিমানখনক ৰাডাৰে কেপচাৰ কৰিব নোৱাৰে, এই বিমানখনৰ অৱস্থিতি নিৰ্ণয় কৰিব নোৱাৰে। 2 নম্বৰ কথাটো হ'ল, এই বিমানখন নিৰ্মাণ যি খৰচ হয়, এখন বিমান নিৰ্মাণ কৰিবলৈ খৰচ হয় প্ৰায় $100 মিলিয়ন। আপুনি কল্পনা কৰক, ভাৰতীয় টকাৰ হিচাপত 9,000 পৰা 10,000 কোটি টকা বৰ্তমানৰ। এটা বৃহৎ পৰিমাণৰ অংক, একৰ লগত কেইবাটাও শূন্য লগ লাগিব। 3 নম্বৰ কথাটো হ'ল, যুদ্ধ বিমানখনৰ এটা বিশেষ ব্ৰেইন এটা আছে, এটা ছুপাৰ ব্ৰেইন এটা আছে, এটা ছুপাৰ কম্পিউটাৰ আছে, যিয়ে নেকি 360 ভিউ এটা দেখা পায়। ই চাৰিওফালে দেখা পায় কোনে কোনফালে কি কৰি আছে। কিন্তু আমেৰিকাই এই বিমানখনক লৈ যি দম্ভ কৰি আহিছিল, সেই দম্ভ চূৰ্ণ কৰিবলৈ সক্ষম হৈছে ইৰাণ। কেনেকৈ? আমি আগতে আলোচনা কৰিছিলোঁ যে এই বিমানখনক ৰাডাৰ ছিষ্টেমৰ দ্বাৰা ধৰিব নোৱাৰে। তো ইৰাণে কি ট্ৰিক ব্যৱহাৰ কৰিছে? ইৰাণে এনেকুৱা এটা কেমেৰা এটা ব্যৱহাৰ কৰিছে, যিটো কেমেৰাৰ দ্বাৰা হিটৰ অৱস্থিতি নিৰ্ণয় কৰিব পাৰে, মানে হিট ছিকিং কেমেৰা। ইতিমধ্যে আমি গম পাইছোঁ যে এই যিখন জেট বিমান, সেই জেট বিমানখনক ৰাডাৰে কেপচাৰ কৰিব নোৱাৰে। কিন্তু জেট বিমানখনৰ ইঞ্জিনটোৱে ইমান পৰিমাণে হিট প্ৰডিউচ কৰে, এই হিটক এই বিমানখনে কেতিয়াও কণ্ট্ৰল কৰিব নোৱাৰে। আৰু ইৰাণে সেই ট্ৰিকটোকে ব্যৱহাৰ কৰিছে। তেওঁলোকে যিটো হিট ছিকিং কেমেৰা ব্যৱহাৰ কৰিছিলে, এই হিট ছিকিং কেমেৰাটোৰ দ্বাৰা কেমেৰাটোৱে জাষ্ট কি কৰিছিলে, যিটো নেকি ইঞ্জিন, সেই ইঞ্জিনৰ হিটৰ অৱস্থিতি, হিট কিমান আছে, সেই হিটৰ পৰা অনুমান কৰিব পাৰিছিল যে এই জেট বিমানখনৰ অৱস্থিতি অমুক ঠাইত হ'ব। আৰু সেই অনুপাতে তেওঁলোকে কি কৰিছিলে, মিছাইল নিক্ষেপ কৰিছিলে। আৰু মিছাইল নিক্ষেপ কৰি প্ৰথমখন জেট বিমানক আক্ৰমণ কৰিবলৈ ধ্বংসস্তূপত পৰিণত কৰিবলৈ সক্ষম হৈছিল 19 মাৰ্চত। তাৰ পাছত এখনৰ পাছত এখন এই হিট ছিকিং কেমেৰা ব্যৱহাৰ কৰি পেলাই, কোনো ধৰণৰ ছিগনেল পঠিওৱা নাছিল, হিট ছিকিং কেমেৰা ব্যৱহাৰ কৰি পেলাই আমেৰিকাৰ সেই অদৃশ্য হৈ থকা জেট বিমানখনক ধ্বংসস্তূপত পৰিণত কৰিবলৈ, ধূলিসাৎ কৰিবলৈ সক্ষম হৈছে ইৰাণ। ইয়াৰ পাছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ চকুৰ টোপনি নাইকিয়া হৈছে। আমেৰিকা সচকিত হৈছে, সমগ্ৰ বিশ্বকে ইৰাণে আচম্বিত কৰি তুলিছে। কাৰণ অত বছৰে আমেৰিকাই গৰ্ব অহংকাৰ কৰি অহা এই বিমানখনৰ যিটো অৱস্থা কৰিছে, সেই অৱস্থাক আমেৰিকাৰ সমগ্ৰ বিশ্বৰ আগতে আমেৰিকাৰ টেকন'লজিৰ, আমেৰিকাৰ এই ছুপাৰ টেকন'লজি বুলি দাবী কৰা টেকন'লজিক হাঁহিয়াতিৰ পাত্ৰলৈ ৰূপান্তৰিত কৰিছে। এই যুদ্ধখন আৰম্ভ কৰিছিল ইজৰাইল আৰু আমেৰিকাই আৰু শেষ কৰিব ইৰাণে। আমেৰিকাই বাৰে বাৰে ইৰাণৰ ওপৰত চেংচন কিবা কিবি লগোৱাৰ পাছতো ইৰাণ কেতিয়াও হাৰ মানা নাই। ইৰাণে কেতিয়াও আমেৰিকাৰ সেই বাধা বুলি নাভাবি পেলাই বিশ্বক দেখুৱাই দিছে যে ইৰাণ আচলতে কোন হয়। ধন্যবাদ।